নমস্কাৰ, সকলোকে স্বাগতম জনালোঁ লুইত পৰিয়া চেনেলটোলৈ। আজি আমি এই ভিডিঅ'ত সাধাৰণ জ্ঞানৰ কেইটামান MCQ আলোচনা কৰিম। আমাৰ আজি এই ভিডিঅ'ৰ প্ৰথম কুৱেশ্যনটো হৈছে বংগ বিভাজন কিমান চনত হৈছিল? শুদ্ধ উত্তৰ 1905 চন। কুৱেশ্যন নম্বৰ 2, মহাত্মা গান্ধীৰ ৰাজনৈতিক গুৰু কোন আছিল? শুদ্ধ উত্তৰ গোপাল কৃষ্ণ গোখালে। কুৱেশ্যন নম্বৰ 3, বন্দিনী ভাৰত নামৰ নাটকখনৰ ৰচক কোন? শুদ্ধ উত্তৰ অম্বিকাগিৰি ৰায়চৌধুৰী। কুৱেশ্যন নম্বৰ 4, কৰিম কিম্বা মৰিম বুলি কোনে কৈছিল? শুদ্ধ উত্তৰ মহাত্মা গান্ধী। কুৱেশ্যন নম্বৰ 5, চৌৰি চৌৰা ঘটনা কেতিয়া সংঘটিত হৈছিল? শুদ্ধ উত্তৰ 1922 চন। কুৱেশ্যন নম্বৰ 6, কিমান চনত চাকাৰীয়া আয়োগ গঠন কৰা হৈছিল? শুদ্ধ উত্তৰ 1983 চন। কুৱেশ্যন নম্বৰ 7, সমাজবাদী আৰু ধৰ্মনিৰপেক্ষ শব্দ দুটি সংবিধানৰ কিমান সংশোধনী মতে প্ৰস্তাৱনাত সন্নিৱিষ্ট হৈছিল? শুদ্ধ উত্তৰ 43 নং সংশোধনী। কুৱেশ্যন নম্বৰ 8, যুক্তৰাষ্ট্ৰৰ গৃহভূমি বুলি কাক কোৱা হয়? শুদ্ধ উত্তৰ আমেৰিকা। কুৱেশ্যন নম্বৰ 9, ৰাষ্ট্ৰসংঘৰ সদনত কিমানটা অনুচ্ছেদ আছে? ইয়াৰে শুদ্ধ উত্তৰ 111টা। কুৱেশ্যন নম্বৰ 10, কোন তাৰিখে মানৱ অধিকাৰ দিৱস পালন কৰা হয়? ইয়াৰে শুদ্ধ উত্তৰ 10 ডিচেম্বৰ। কুৱেশ্যন নম্বৰ 11, ভাৰতীয় ৰিজাৰ্ভ বেংক কিমান চনত স্থাপিত হৈছিল? ইয়াৰে শুদ্ধ উত্তৰ 1935 চন। কুৱেশ্যন নম্বৰ 12, নাবাৰ্ড কেতিয়া স্থাপন কৰা হয়? ইয়াৰে শুদ্ধ উত্তৰ 1982 চনত। কুৱেশ্যন নম্বৰ 13, মন্ত্ৰী পৰিষদৰ মুৰব্বী কোন? ইয়াৰে শুদ্ধ উত্তৰ প্ৰধানমন্ত্ৰী। কুৱেশ্যন নম্বৰ 14, ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ অৱসৰ বয়স কিমান? ইয়াৰে শুদ্ধ উত্তৰ 65 বছৰ। কুৱেশ্যন নম্বৰ 15, নাবাৰ্ডৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? শুদ্ধ উত্তৰ মুম্বাই। কুৱেশ্যন নম্বৰ 16, ভাৰত ত্যাগ আন্দোলন কোন চনত আৰম্ভ হৈছিল? শুদ্ধ উত্তৰ 1942 চন। কুৱেশ্যন নম্বৰ 17, ৰামকৃষ্ণ মিছন কোনে প্ৰতিষ্ঠা কৰিছিল? শুদ্ধ উত্তৰ স্বামী বিবেকানন্দ। কুৱেশ্যন নম্বৰ 18, ভাৰতৰ লৌহ মানৱ বা আইৰণ মেন বুলি কাক কোৱা হয়? শুদ্ধ উত্তৰ চৰ্দাৰ বল্লভভাই পেটেল। কুৱেশ্যন নম্বৰ 19, ইনকিলাব জিন্দাবাদ শ্লোগানটো প্ৰথমে কোনে দিছিল? শুদ্ধ উত্তৰ মৌলানা আৰছাদ মোহানি। আজিৰ ভিডিঅ'টো অন্তিমটো প্ৰশ্ন হ'ল যে ৰাষ্ট্ৰীয় প্ৰেম দিৱস কোনজন ব্যক্তি জন্মদিনা পালন কৰা হয়? শুদ্ধ উত্তৰ সুভাষ চন্দ্ৰ বসু। আৰু আপোনালোকক জনাওঁ যে 23 জানুৱাৰী তাৰিখে ৰাষ্ট্ৰীয় প্ৰেম দিৱস উদযাপন কৰা হয়। চ' আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।